পোনপ্ৰথমেতো চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু অহা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰাই অসম চৰকাৰে স্কুল কলেজ খোলাৰ এটা পৰিকল্পনা কৰিছে। তাৰ পৰিপ্ৰেক্ষিততে সকলো কলেজতে নটিচ জাৰি হৈছে যে সকলোৱে এডমিশ্যন ল'ব লাগে অনলাইনত। সেই অনলাইন এডমিশ্যন কেনেকৈ ল'ব আজি মই এই ভিডিঅ'টিত দেখুৱাম। তাৰ আগতে মই এটা নটিচ দেখুৱাই দিব বিচাৰিছোঁ কলেজৰ। ইয়াতে আছে যে আগষ্টৰ 10 তাৰিখৰ পৰা আগষ্টৰ 22 তাৰিখ পৰ্যন্ত অনলাইন লিংকটো এক্টিভেট কৰি দিয়া হ'ব অনলাইন এডমিশ্যনৰ বাবে। যিসকল এতিয়া ছেকেণ্ড ইয়েৰ আৰু ডিগ্ৰী 3rd চেম আৰু 5th চেমত অধ্যয়ন কৰিব পাৰে যিকোনো ষ্ট্ৰীমৰ পৰা তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। এই নটিচখন সকলো কলেজৰ বাবে প্ৰযোজ্য নহ'ব কিয়নো এই নটিচখন মাজুলী কলেজৰ হয় আৰু ৱেব পৰ্টেলটো মাজুলী কলেজৰে হয়। কিন্তু বেলেগ কলেজৰো যেতিয়া নটিচ ওলাব তেওঁলোকৰ নিজা ৱেব পৰ্টেল থাকিব, অৰ্থাৎ লিংক থাকিব। সেই লিংকত গৈহে এডমিশ্যন ল'ব পাৰিব সেই কলেজৰ ষ্টুডেণ্টে। এতিয়া মই অতি সহজতে মোবাইলৰ দ্বাৰা এই এডমিশ্যন প্ৰচেছটো কেনেকৈ কৰিব সেইটো মই দেখুৱাম। অন কৰি দিব লাগিব। তাৰপিছতে ক্ৰম ব্ৰাউজাৰত গৈ লিখিব লাগিব যে majuli.college.in। এই ৱেবছাইটটো নটিচতো আছে, চাই লৈ লিখি দিলে হ'ল। তাৰপিছত চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আমাৰ মাজুলী কলেজৰ অফিচিয়েল ৱেবছাইটটো খোল খাব। কিন্তু সেই ৱেব পৰ্টেলটো এডমিশ্যনৰ ৱেব পৰ্টেলটো ইয়াত শ্ব' নকৰিব। তাৰ বাবে এটা কাম কৰিব লাগিব। তাৰ বাবে ওপৰৰ 3 ডটত ক্লিক কৰি ডেস্কটপ ছাইটত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা উইণ্ড' খোল খাব। ইয়াত ডেস্কটপ ছাইট কৰি দিয়াৰ লগে লগে সেই পৰ্টেলটো দেখা পোৱা যাব যে ক্লিক হিয়াৰ টু চেক ইয়ৰ এডমিশ্যন ষ্টেটাছ। ইয়াত ক্লিক কৰিব লাগিব। লগে লগে নতুন এটা ইণ্টাৰফেচ খোলা খাব। তাৰপিছতে ডেস্কটপটো ডিজেবল কৰি দিলেও হ'ব। ডেস্কটপ ছাইটটো ওপৰ 3 ডটত ক্লিক কৰি সেই নীলা যিটো টিক বক্স আছে সেইটোত ক্লিক কৰি দিলে অফ হৈ যাব। এতিয়া ওপৰতে আছে ফৰ এডমিশ্যন ইনটু HS ছেকেণ্ড ইয়েৰ BA BSc ছেমিষ্টাৰ ক্লিক হিয়াৰ, তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ৰেজিষ্টাৰৰ প্ৰথম ইণ্টাৰফেচটো খোলা খাব। পোনপ্ৰথমে নিজৰ ইয়েৰটো বা ছেমিষ্টাৰটো চিলেক্ট কৰিব লাগিব, কোনটো ছেমিষ্টাৰৰ এডমিশ্যন ল'ব লাগে। তাৰপিছত ফাৰ্ষ্ট নেম দিব লাগিব। তাৰপিছত লাষ্ট নেম, মিডল নেম থাকিলে মিডল নেম দিব লাগিব। তাৰপিছতে ডেট অফ বাৰ্থ চিলেক্ট কৰিব লাগিব। ইয়াতে ওপৰত যিটো 2020 আছে তাত ক্লিক কৰি চনটো চিলেক্ট কৰিব লাগিব, কোনটো ইয়েৰত জন্ম হৈছিল। তাৰপিছতে ইয়াতে মান্থ আৰু ডেটটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি ছেট কৰি দিলে হৈ যাব। তাৰপিছত ইউনিক ID, কেইদিনমান আগতে যিটো ইউনিক ID খোলা হৈছিলে সেই ইউনিক IDটো ইয়াত এণ্টাৰ কৰিব লাগিব। মই ইউনিক IDৰ আগৰ যিটো ফৰ্মেট হয় সেইটো মই উলিয়াই লৈছোঁ আগতে। এয়া এই ইউনিক IDটো প্ৰথমে যিটো আছে ইউনিক ID, এই ইউনিক IDটো তাত টাইপ কৰি দিব লাগিব। ইয়াতে টাইপ কৰি দিব লাগিব। তাৰপিছতে ইমেইল ID দিব লাগিব। ইমেইল ID দিয়াৰ পিছতে নিজৰ মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰ দিয়াৰ পিছতে সকলোখিনি চাই লোৱাৰ পিছত তলত ৰেজিষ্টাৰ বটনটোত ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰ বটনত ক্লিক কৰাৰ লগে লগে ID জেনেৰেট হৈ আহিব। এই IDটো নিজৰ এপ্লিকেশ্যন ID হয়, এইটো কামত লাগিব, সেইকাৰণে স্ক্ৰীনশ্বট মাৰি ল'ব লাগিব। এইটো স্ক্ৰীনশ্বট মাৰি দিয়াৰ লগে লগে ইয়াত যে আছে ক্লিক হিয়াৰ টু লগ ইন ফৰ ছাবমিট ইয়ৰ ডিটেইলছ, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এপ্লিকেশ্যন নম্বৰ, এই মাত্ৰ যিটো এপ্লিকেশ্যন নম্বৰ পোৱা গৈছে সেই এপ্লিকেশ্যন নম্বৰটো ইয়াত টাইপ কৰিব লাগিব। টাইপ কৰাৰ পিছতে নিজৰ ডেট অফ বাৰ্থটো দিব লাগিব তলতে।
তাৰপিছতে লগইনত ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে নিজৰ সম্পূৰ্ণ ডিটেইলছ ফিল কৰিব লাগিব। ইয়াত ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যিখিনি ভৰোৱা হৈছিলে ইয়াত অট'মেটিকলি আহি যাব আৰু বাকীখিনি ভৰাব লাগিব। ইয়াতে ফাদাৰ্ছ নেম দিব লাগিব। ফাদাৰ্ছ নেমৰ পিছত ফাদাৰ্ছৰ অকুপেশ্যন দিব লাগিব। তাৰপিছতে মাদাৰ্ছ নেম লিখিব লাগিব। তাৰপিছতে মাদাৰ্ছৰ অকুপেশ্যন। তাৰপিছতে গাৰ্জেন ইনফৰমেশ্যনত গাৰ্জেন নেম দিব লাগিব, দেউতাৰ নাম লিখি দিলে হ'ল। তাৰপিছতে গাৰ্জেন্স এড্ৰেছ লাইন 1 ইয়াতে নিজৰ গাঁৱৰ নামটো দিলে হ'ল। তাৰপিছতে গাৰ্জেন এড্ৰেছ লাইন 2 ইয়াত নিজৰ পিঅ'টোৰ নাম লিখি দিলে হ'ল, পোষ্ট অফিচৰ নামটো লিখি দিলে হ'ল। তাৰপিছতে ভিলেজৰ পিছতে পোষ্ট অফিচ লিখিব লাগিব। তাৰপিছতে ডিষ্ট্ৰিক্ট লিখিব লাগিব। তাৰপিছত পিনক'ডটো লিখি দিব লাগিব। পিনক'ড লিখি দিয়াৰ পিছত পাৰ্মানেণ্ট এড্ৰেছ এই টিক বক্সটো টিক কৰি দিলে সকলোখিনি ডিটেইলছ ইয়াত ফিল হৈ যাব অট'মেটিকলি। তাৰপিছতে এড্ৰেছ ফৰ কৰেছপণ্ডেণ্ট ইয়াতো টিক বক্সটোত ক্লিক কৰি দিলে সকলো ডিটেইলছ অট'মেটিকলি আহি যাব। তাৰপাছতে নেশ্যনেলিটি চিলেক্ট কৰিব লাগিব। ইণ্ডিয়ান হয় যিহেতু ইণ্ডিয়ান চিলেক্ট কৰিছোঁ। তাৰপিছত ৰিলিজিয়ন হিন্দুজিম নে মুছলিম সেইটো দিব লাগিব। ছেক্স মেল নে ফিমেল সেইটো দিব লাগিব। কাষ্ট SC ST OBC যি হওক ক্লিক কৰিব লাগিব তাতে। তাৰপিছতে পাৰ্চন উইথ ডিছেবিলিটি হয় নে নহয় য়েছ নে ন' দিব লাগিব। তাৰপিছতে ইংলিছ ছাবজেক্টটো যিহেতু কম্পালচৰি হয় তাৰপিছতে আকৌ কম্পালচৰি ছাবজেক্ট দুটা আছে MIL আৰু অল্টাৰনেটিভ ইংলিছ যিকোনো এটা চিলেক্ট কৰিব লাগিব যিটো যাৰ হয়। তাৰপিছতে অপশ্যনেল ছাবজেক্টখিনি চিলেক্ট কৰিব লাগিব। নিজৰ যি ছাবজেক্ট হয় সেইখিনি মতে ভৰাই দিব লাগিব ইয়াত। মোৰ যিখিনি হয় সেইখিনি মই ভৰাই দিছোঁ। এতিয়া সকলোখিনি ডিটেইলছ চাই টিক বক্সটোত ক্লিক কৰি ছাবমিট কৰি দিব লাগিব। ছাবমিট কৰাৰ পিছতে এনেকুৱা এটা উইণ্ড' খুলিব। এতিয়া ডকুমেণ্টখিনি আপলোড দিব লাগিব। ইয়াত যে আছে এপ্লিকেশ্যন ফৰ্ম ডকুমেণ্ট এণ্ড ফটো আপলোড তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছতে এনেকুৱা এটা উইণ্ড' খুলিব। ইয়াতে যিখিনি ডকুমেণ্ট আপলোড দিব লাগে তাতে লিখাই আছে আৰু ওপৰতে এটা আছে ৰঙাকৈ যে ফিল্ড মাৰ্কড এজ ষ্টাৰ ইজ মেণ্ডেটৰী, মানে ষ্টাৰ য'ত আছে সেইখিনি বাধ্যতামূলক, সেইখিনি দিব লাগিব, মানে ফটোটো আৰু ছিগনেচাৰটো দিব লাগিব। আৰু বাকী যদি PRC বা বাৰ্থ চাৰ্টিফিকেট বা কিবা ডকুমেণ্ট যদি নাথাকে সেইখিনি নিদিলেও হ'ব, বা কেৰেক্টাৰ চাৰ্টিফিকেট সেইখিনি নিদিলেও হ'ব, যিখিনি আছে সেইখিনি দিলে হ'ল। এতিয়া মই চিলেক্ট কৰি সেইখিনি এটা এটাকৈ দি দিছোঁ। ফটো মাৰি সেইখিনি আপলোড দি দিলে হ'ল। আৰু তলতে এটা ইনকাম চাৰ্টিফিকেট বুলি এটা আছে 7 নম্বৰত। এই ইনকাম চাৰ্টিফিকেটটো যিসকল BPL কেণ্ডিডেট হয় তেওঁলোকে দিব লাগিব, তেতিয়াহে তেওঁলোকৰ এডমিশ্যনটো ফ্ৰী হ'ব। এনেকৈ যিখিনি ডকুমেণ্ট আছে গোটেইখিনি আপলোড দিব লাগিব। আপলোড দিয়াৰ পিছতে তলৰ ছাবমিট বটনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এপ্লিকেশ্যন প্ৰচেছটো সম্পূৰ্ণ হৈ যাব। সেই এপ্লিকেশ্যনটো প্ৰিণ্ট কৰি ৰাখি দিলে হ'ব। অৱশেষত ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টি ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।